মাথার প্রেসার হাই ডিঙিস কেমারি যায় কিবা কোন দিও খাই নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে ষ্টাৰ্টিউ আছাম। ষ্টাৰ্টিউ আছামৰ নতুন ভিডিঅ'টোলৈ আপোনাক জনাইছোঁ স্বাগতম। অসমীয়াৰ প্ৰাণ হেঁপাহৰ ৰঙালীলৈ মাথোকে ইতিমান দিন বাকী। অসমৰ প্ৰতিটো চুকে কোণে ইতিমধ্যেই শুনিবলৈ পোৱা গৈছে ঢোল পেঁপাৰ গুমগুমনি। প্ৰতিজন অসমীয়া ইতিমধ্যেই সাজু হৈছে বিহুত এপাক নাচিবলৈ, বিহুত অকণ ৰং সানিবলৈ। ঠিক তেনেদৰে অসমৰ প্ৰতিজন কণ্ঠশিল্পী, জনপ্ৰিয় তথা নামী সংগীতজ্ঞসকলেও ইতিমধ্যেই বিহুৰ প্ৰগ্ৰেমৰ বাবে সম্পূৰ্ণভাৱে সাজু হ'বৰ বাবে ইতিমধ্যেই ৰিহাৰ্চেল তথা মেনেজমেণ্টৰ কাম আৰম্ভ কৰি দিছে। ঠিক তেনেদৰে অসমৰ অতিকৈ জনপ্ৰিয় যাৰ নামী পৰিচয় আচুৰ্য বৰপাত্ৰয়ো ইতিমধ্যেই বিহুৰ বাবে সাজু হোৱা বুলি কিছু কিছু ইংগিত দিছে। আচুৰ্য বৰপাত্ৰ যাৰ বিহু প্ৰগ্ৰেম অবিহনে এতিয়া অসমীয়া বিহু যেন আধৰুৱা হৈ ৰ'ব অসমীয়াৰ মনত। প্ৰতিজন আচুৰ্য বৰপাত্ৰৰ অনুৰাগী ৰৈ থাকে তেখেতৰ মঞ্চত বিহু এফাকি শুনিবলৈ। আহকচোন তেখেতৰ এই বছৰত ক'ত ক'ত দেখা পাম তেখেতৰ প্ৰগ্ৰেম আমি চাই লৈছোঁ। প্ৰথম মাহৰ প্ৰগ্ৰেমখিনি তেখেতক 14 এপ্ৰিলত দেখিবলৈ পাব পশ্চিম গুৱাহাটী আৰু ভৰালিমুখ। 15 এপ্ৰিলত দেখিবলৈ পাব গুৰগাঁও দিল্লীত। 16 এপ্ৰিলত তেখেতৰ ফাংচন আছে নুনমাটি গুৱাহাটী। 17 এপ্ৰিলত চম্পকনগৰ ছয়গাঁও। 18 এপ্ৰিলত তেখেতক দেখিবলৈ পাব হেঙেৰাবাৰী গুৱাহাটীত। 19 এপ্ৰিলত জয়মতী বিহু তেজপুৰ। 20 এপ্ৰিলত তেখেতক দেখিবলৈ পোৱা যাব ডেকাৰগাঁও তেজপুৰ। জনপ্ৰিয় শিল্পীগৰাকীৰ 21 এপ্ৰিলত থাকিব প্ৰগ্ৰেম পাতাৰকুচি গুৱাহাটীত। 22 এপ্ৰিলত পাঠশালা। 23 এপ্ৰিলত পুৰণা গুদাম নগাঁও। 24 এপ্ৰিলত ৰেলগেট ষ্টেডিয়াম বিশ্বনাথ। 25 এপ্ৰিল VIP চক এয়াৰপৰ্ট গুৱাহাটী। 26 এপ্ৰিলত দেখিবলৈ পাব সোণাংগাম অভয়াপুৰী। 27 এপ্ৰিল কাকি হোজাই। 28 এপ্ৰিল ONGC যোৰহাট। 29 এপ্ৰিল গুৱাহাটীৰ শেষখন প্ৰগ্ৰেম নাৰেংগী গুৱাহাটীত। আৰু 30 এপ্ৰিলত হাতীমৰা ডিব্ৰুগড়ত তেখেতৰ প্ৰগ্ৰেম থাকিব। জনপ্ৰিয় সংগীতজ্ঞ আচুৰ্য বৰপাত্ৰৰ ইমানখিনিয়ে আছিল প্ৰথম মাহৰ প্ৰগ্ৰেম। আকৌ এনেকুৱা নতুন ভিডিঅ'ত লগ পাই থাকিম আপোনালোকক। যদি সেই চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক আৰু আচুৰ্য বৰপাত্ৰৰ অনুৰাগীসকল ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু জনাই দিয়ক আপোনাৰ আপোনজনক আচুৰ্য বৰপাত্ৰৰ প্ৰগ্ৰেমৰ বিষয়ে।